সাবমেৰিনৰ নাম হয়তো আমি সকলোৱে শুনিছোঁ, কিন্তু সাবমেৰিনৰ ভিতৰত থকা লোকসকলৰ জীৱনতকৈ বিপদজনক জীৱন হয়তো কাৰো নাই। তেওঁলোক বহু সৰু বা নেৰো ঠাইত কেইবা মাহৰ পৰা আৰম্ভ কৰি বহু বছৰ পৰ্যন্ত অতিবাহিত কৰিব লগা হয়। তেওঁলোকে আনকি সূৰ্যটোও দেখা নাপায়, ফলত দিন ৰাতি তেওঁলোকৰ বাবে একাকাৰ। তেওঁলোকে কেতিয়াবা বহু দুৰ্গন্ধৰ সন্মুখীন হ'ব লগা হয়। জীৱন হেৰুৱাৰ ভয়ে তেওঁলোকক অনবৰতে খেদি ফুৰে। তাৰ মাজত যদি হঠাৎ কেইবা হাজাৰ মিটাৰ তলত থকা সাবমেৰিনখনৰ কিবা বিজুতি ঘটে, তেন্তে সকলোৰে মৃত্যু নিশ্চিত। কিন্তু মই আজি আপোনালোকক এনেকুৱা এজন লোকৰ কথা ক'ম, যিজনে তেখেতৰ সাবমেৰিনখন ডুবাৰ পিছত 18 মাহলৈকে জীয়াই আছিল আৰু অৱশেষত তাৰ পৰা উদ্ধাৰ হৈ ওলাইও আহিছিল। মই আছোঁ আপোনালোকৰ সৈতে ৰেটিক, আৰু আপুনি চাই আছে লেটছ নো ইন অসমীয়া। গতিকে আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আমি প্ৰথমে আৰম্ভ কৰোঁ দ্বিতীয় বিশ্বযুদ্ধৰ কথা, যেতিয়া ব্ৰিটিছ নেভিয়ে ইটালিয়ান নেভিৰ ওপৰত যুদ্ধ কৰি সমুদ্ৰত নিজৰ কব্জা কৰিবলৈ চেষ্টা কৰিছিল। বায়ু যুদ্ধ আৰু সামুদ্ৰিক যুদ্ধ ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছিল, আৰু ইয়াৰ পৰিণামত ব্ৰিটেইনৰ পৰা অহা 5খন ছাবমেৰিনৰ ভিতৰত 2খন ছাবমেৰিন মেডিটেৰিয়ান সমুদ্ৰত ডুব যায়। আৰু সাধাৰণতে যেতিয়া ছাবমেৰিন ডুবে, তেতিয়া তাত থকা সকলো মৃত লোকৰ সৈতে ছাবমেৰিনখন বহু দিনৰ পিছত সকলোৰে সন্ধানলৈ আহে। এই যুদ্ধত ব্ৰিটেইনে প্ৰায় 79খন ছাবমেৰিন হেৰুৱাইছিল, আৰু এই 79খন ছাবমেৰিনৰ ভিতৰত 4খন ছাবমেৰিনৰ 2জনমান লোকে অশেষ কষ্ট কৰি জীৱিত হৈ পুনৰ ঘূৰি আহিছিল। আৰু এই 4খন ছাবমেৰিনৰ আটাইতকৈ বিখ্যাত ছাবমেৰিনখনৰ নাম আছিল HMS পাৰ্চিয়াছ। আৰু সেই ছাবমেৰিনখনৰ কথাই মই আজি আপোনালোকক ক'ম। HMS পাৰ্চিয়াছৰ প্ৰায় এজন লোক, যাৰ নাম আছিল জন কেপছ, তেওঁ আচৰিতভাৱে জীৱন্ত ৰূপে ঘূৰি আহিছিল সম্পূৰ্ণ 18 মাহৰ পিছত। HMS পাৰ্চিয়াছৰ কাম আছিল মাল্টা নামৰ এটা দ্বীপলৈ যুদ্ধৰ যাৱতীয় সা সামগ্ৰী অনা নিয়া কৰা। কিন্তু 1941 চনৰ 24 নৱেম্বৰ তাৰিখে HMS পাৰ্চিয়াছ মাল্টা আইলেণ্ডৰ পৰা আলেকজেণ্ড্ৰিয়ালৈ উভতি গৈ আছিল। মাল্টাৰ পৰা উভতাৰ 10 দিনৰ পিছত, অৰ্থাৎ 6 ডিচেম্বৰ তাৰিখে ৰাতি 10 বজাত HMS পাৰ্চিয়াছ এটা ইটালিয়ান মাইনৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়, আৰু বিস্ফোৰণৰ লগে লগে HMS পাৰ্চিয়াছ নামৰ ছাবমেৰিনখন ডুবিবলৈ আৰম্ভ কৰে। HMS পাৰ্চিয়াছত 61জন লোক আছিল, তাৰে 59জন ষ্টাফ মেম্বাৰ আৰু 2জন যাত্ৰী আছিল, আৰু তেওঁলোক আলেকজেণ্ড্ৰিয়ালৈ গৈ আছিল। জন কেপছ তাৰে মাজৰে এজন আছিল। তেওঁ এই গোটেই ঘটনাটোৰ সৈতে যুঁজি শেষত অকলে এই ভয়াৱহ ঘটনাটোৰ পৰা জীৱন্তে ঘূৰি আহে। যেতিয়া বিস্ফোৰণ সংঘটিত হৈছিল, তেতিয়া জন কেপছ নিজৰ বাংকাৰত শুই আছিল। লগে লগে তেওঁ বাংকাৰৰ পৰা বাহিৰলৈ ছিটিকি পৰিছিল, আৰু গোটেই জাহাজখনৰ লাইটছ অফ হৈ পৰিল, আৰু গোটেই জাহাজখন 170 ফুট তলৰ সমুদ্ৰতলি অভিমুখে দ্ৰুত গতিত গৈ আছিল। কেপছে ভাবিলে কেনেকৈ সেই ছাবমেৰিনখনৰ পৰা ওলাই তেওঁ জীৱন ৰক্ষা কৰিব পাৰে। সৌভাগ্যক্ৰমে তেওঁ এটা টৰ্চ লাইট বিচাৰি পালে, আৰু তেওঁ দেখিলে যে তীব্ৰ গতিত ছাবমেৰিনখনৰ পৰা অক্সিজেন বাহিৰলৈ ওলাই আছে আৰু লৱণযুক্ত পানী ভিতৰলৈ সোমাই আছে। তেওঁ নিজক তাৰ পৰা উদ্ধাৰ কৰিবৰ বাবে ইফালে সিফালে যাবলৈ আৰম্ভ কৰিলে। তেনেদৰে তেওঁ প্ৰায় 2 ডজন মৰাশৰ ওপৰেৰে পাৰ হৈ শেষত ইঞ্জিন ৰুম পালেগৈ। ইঞ্জিন ৰুমত এখন এক্সিট ড'ৰ আছিল, কিন্তু সেইখন এক্সিট ড'ৰ খুলিলে পানী ভিতৰলৈ সোমাই আহিব আৰু তেওঁৰ মৃত্যু নিশ্চিত। সৌভাগ্যক্ৰমে তেওঁ সেই ছাবমেৰিনখনতে আৰু 3জন লোকক পালে, আৰু তেওঁলোক তেতিয়াও জীয়াই আছে। 4জনে এস্কেপ চেম্বাৰলৈ যোৱাৰ সিদ্ধান্ত কৰিলে। এস্কেপ চেম্বাৰলৈ গৈ তেওঁলোকে প্ৰত্যেকেই এযোৰ এস্কেপ শ্বুট পিন্ধিলে, কিন্তু তেওঁলোকৰ ওচৰত আৰু এটা সমস্যাই দেখা দিলে। সেইটো হ'ল এস্কেপ শ্বুটযোৰ মাত্ৰ 100 ফুট তলৰ পৰাহে এজন লোকক জীৱন্তে উদ্ধাৰ কৰিব পাৰে। তাৰোপৰি সেই শ্বুটযোৰত 100 ফুটৰ হিচাপতেই অক্সিজেন ষ্ট'ৰ কৰি থোৱা আছিল। শেষবাৰ যেতিয়া কেপছে ডেপ্থ মিটাৰ চেক কৰিছিল, তেতিয়া তাত 270 ফুট দেখুৱাই আছিল। আচলতে মিটাৰটো বেয়া হৈ লাগি ধৰিছিল, আৰু 170 ফুটক 270 ফুট ৰূপে দেখুৱাই আছিল। তেওঁলোকে বাকী 70 ফুট কেনেকৈ পাৰ কৰে তাৰ বাবে উপায় চিন্তা কৰিবলৈ ধৰিলে। তেওঁলোকৰ ওচৰত সময় প্ৰায় শেষ হৈ আহিছিল। সকলো হতাশা ত্যাগ কৰি কেপছে ওচৰতে থকা ৰামৰ বটল এটাৰ পৰা সকলোকে এটা পেক দিলে, আৰু এস্কেপ চেম্বাৰৰ একমাত্ৰ এক্সিট ড'ৰখন খুলি তেওঁলোক বাহিৰলৈ ওলালে। 170 ফুট তলৰ পৰা ওপৰলৈ উঠোঁতে তেওঁলোকে শৰীৰত প্ৰচুৰ চাপ অনুভৱ কৰিছিল। এই চাপ ইমান তীব্ৰ আছিল যে তেওঁলোকৰ হাড় ভাগি গৈছিল। তাৰোপৰি চাপৰ বাবে যথেষ্ট বিষ তেওঁলোকে অনুভৱ কৰিছিল, আৰু অৱশেষত ডিচেম্বৰৰ সেই শীতৰ ৰাতি কেপছ সমুদ্ৰ পৃষ্ঠ পালে।
তেওঁৰ লগত অহা বাকী 3জন অত্যন্ত বিষৰ ফলত অৱশেষত মৃত্যুক আঁকোৱালি ল'ব লগা হয় 18 মাহৰ পিছত কেপছ অৱশেষত আলেকজেণ্ড্ৰিয়াত উপস্থিত হয় এই কামৰ বাবে তেওঁক ব্ৰিটিছ এম্পায়াৰ মেডেলেৰেও সন্মানিত কৰা হৈছিল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল মোক নিশ্চয় জনাব তলৰ কমেণ্ট বক্সত আৰু যদি আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আপুনি মোক মেইল কৰিব পাৰে letsknowinassamiz@gmail.com আপুনি মোক মেইল কৰিব পাৰে অথবা আপুনি তলৰ কমেণ্ট বক্সত গৈ মোক কমেণ্ট কৰিব পাৰে মই আপোনাৰ কমেণ্টটো পিক কৰিম আৰু আপোনাৰ কমেণ্টটো মই নিশ্চয় নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ